নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল বিডি আছাম ষ্টৰী। বন্ধুসকল, আজি মই আপোনাৰ কাৰণে খুবেই ধুনীয়া এটা ষ্টৰী লৈ আহিছোঁ। আৰু ষ্টৰীটো শুনি আপোনালোকে কেনেকুৱা পায় মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো প্লিজ এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মানে কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰি দিব। যেতিয়া মই এনেকুৱা নতুন নতুন লাইভ ষ্টৰী দিওঁ আপোনালোকে শুনিবলৈ পাব। ঠিক আছে, তেন্তে বন্ধুসকল আহকচোন আমি আজি ষ্টৰীটো আৰম্ভ কৰোঁ। বিয়াৰ দুদিনমান পিছতে তাইৰ এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12:30 বাজিছে। মই তেতিয়া দৰজাৰ বাহিৰত মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি ক'লোঁ, শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছা নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছোঁ। অন্য কোনো ছোৱালীৰ সৈতে মোৰ সম্পৰ্কও নাই। কিন্তু বিয়াৰ বাবে মই মানসিক প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নহওঁতে তাই মোৰ চাৰ্টৰ কলাৰটোত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা বুলি ভাবিছা নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেই ক'ব নোৱাৰিলে? নিজৰ মাৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্বপ্ন বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই সেয়া মোক আগতে ক'ব পাৰিলেহেঁতেন, মই বিয়া ভাঙি দিলোঁ হয়। মাৰ প্ৰতি ভণ্ড ভক্তিক শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি কৰা নাই কাপুৰুষ, কৈয়ে মোক কলাৰটো এৰি দি ক'লে। তাই আকৌ ক'লে, যি হ'বৰ আছিল সেয়াটো হ'লেই। পত্নীৰ অধিকাৰ আপোনাক দিয়া নহয়। যাওক তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়া গামোচাখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী। জীৱনত এনে ছোৱালী দেখা নাই। ফেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছোঁ। তাতে আকৌ বিচনাখনো নাই। আকৌ ছোৱালীজনীৰ লগত গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি নিয়া, মোৰ জীৱনটো বৰবাদ হৈ গ'ল। মোৰ ফলত টোপনি অহা নাই। ইকাতি সিকাতি কৰি ঘূৰি আছোঁ। কেতিয়াও যে ফলত শুই পোৱা নাই। কিন্তু আজি নিজৰ অমতত বিয়া কৰাৰ বাবেই ফলত শুব লগা হ'ল। তাতে আকৌ মহৰ আন্দোলন। উফ, সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গমেই নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ মোৰ গাত কোনোবাই ব্লেংকেট ঢাকি দিছে। মনটো অলপ স্বস্তি আহিল। গুণ্ডা হ'লেও মানুহ ভাল, মানে দয়া মায়া আছে। পিছদিনা শুই উঠি দেখিলোঁ টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ লৈছোঁ। হঠাৎ তাই সোমাই আহিল। ইমান দেৰি কৰি উঠি এতিয়া বহি আছে তলত ডাইনিং টেবুলত। সকলোৱে আপোনাৰ বাবে ৰৈ আছে, সোনকালে আহক তললৈ, কৈয়ে আৰু মোৰ কাষলৈ আহিল। ঘপককৈ আহি মোৰ কাণৰ কাষত লাহেকৈ ক'লে, নহ'লে ৰুমলৈ আনো নেকি? মোৰতো হাৰ্ট এটেক হ'বলৈ গৈছিল। ভাগ্যত বাচিলোঁ। মই ভাবিছিলোঁ কালিৰ দৰে এইবাৰো কলাৰটো ধৰি মোক তললৈ টানি নিব, তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু কথাৰ স্বৰ সলনি হৈ গ'ল। 1 ছেকেণ্ডৰ বাবে বাচি গ'লোঁ। ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ ক'ব জানে বুলি ভবা নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে হিটলাৰৰ নাতিনীয়েক জনীয়ে মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়াময়ো। ৱাও, একবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাৱটো আঁতৰি গ'ল। হঠাৎ এটা বিকট শব্দ বাস্তৱত আহিলোঁ আৰু সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলখনৰ কাণত আঁঠু খুন্দা খাইছে। দৌৰি গৈ হাতত
টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। কেনে মানুহে আপুনি, তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। ক'লোঁ, মই কি কৰিলোঁ? তাই ক'লে, মই মাটিত পৰি আছোঁ, উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিৱৰ্তে মোৰ হাতখনহে টানি আছে। মই তাইৰ কোলাত লৈ বিচনাত শুৱাই দিলোঁ। মোক জোৰকৈ সাবটি ধৰি ক'লে তাই, ইচ্ছা হয় এইদৰে গোটেই জীৱনটো আপোনাৰ ধৰি থাকিব পাৰিলে, কিন্তু আপুনিতো মোক পচন্দ নকৰে। কথা শেষ কৰি তাই হুমুনিয়াই কাঢ়িলে। মোৰ বুকুত কোনে চেপি ধৰা যেন লাগিল। মোৰ ক'বলৈ ইচ্ছা গ'ল, কপালত চুম এটা দি, পাগলীও ময়ো যে তোমাক ভাল পাই পেলাইছোঁ, কিন্তু নোৱাৰিলোঁ। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই মোক ঠেলি বিচনাত পেলাই দৌৰি ওলাই গ'ল। তাই ওলাই যোৱাৰ সময়ত ঘড়ীখন চালোঁ, একেবাৰে ঠিক ঠাক। তাতে আকৌ লেঙেৰাই নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰীজনীয়ে মূৰ্খ বনাই গ'ল। ধেৎ, ফুল পাগলী এইজনী। পাগলীটোৰ সৈতে এনেদৰে প্ৰেম কৰিয়ে পাৰ হৈ গ'ল 2 বছৰ। এতিয়া এজনে সিজনক এৰি একো ভাবিব নোৱাৰোঁ। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী। আজি বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে ডক্তৰজনে। মই অফিচত আহিছিলোঁ। হঠাৎ দেউতাৰ ফোন পাই দৌৰি আহিলোঁ হস্পিটেলত। গৈ শুনিলোঁ মোৰ ঘৰত হেনো এজনী সৰু ৰাজকন্যা আহিছে, কিন্তু মোৰ পাগলীটো কোনো শব্দ শুনা নাই। ভয়ত জিকাৰ খাই উঠিলোঁ। বহুতৰ মুখত শুনিছোঁ, বাচ্চা জন্ম দিয়াই মৃত্যু হৈছে বহুত প্ৰসূতিৰ। সেই ভয়ত বেবী বিচৰা নাছিলোঁ, কিন্তু তাইক আকৌ উল্টা বেবী লাগিবই। মই ইচ্ছা পূৰণ কৰিবলৈ গৈ আৰু ভাবিবলৈ পৰা নাই। এক ছেকেণ্ডত নষ্ট নকৰাকৈ এক প্ৰকাৰ দৌৰি গ'লোঁ কেবিনলৈ। গৈ দেখিলোঁ বেবীটোৱে হাত ভৰি লৰচৰ কৰি চাই আছে, কিন্তু মোৰ পত্নীয়ে চকু বন্ধ কৰি আছে। তাইৰ নিশ্বাস আছেনে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহ'ল। জোৰকৈ ধৰি চিকিৎসা কৰিলোঁ। হঠাৎ মোৰ কাণখনত দুখ পালোঁ। দেখিলোঁ তাই মোৰ কাণত লতিত লাহেকৈ কামুৰি দিছে। কি ভাবিছিলা, তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি? আৰে পাগল, নাযাওঁ। মই গুচি গ'লে তোমাক খং উঠাই জ্বলাব কোনে? ময়ো বুকুত জোৰকৈ সাবটি ধৰি ৰাখিলোঁ আৰু ৰ'ব নোৱাৰিলোঁ। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলোঁ। তেনেকৈ ক'লোঁ, ভাল পাওঁ পাগল, তোক এৰি নাযাওঁ কেতিয়াও। আজিৰ ষ্টৰীটো ইমান আছিল। আপোনালোকে শুনি কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকুৱা নতুন লাভ ষ্টৰী শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানে, থেংক ইউ।